নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই খাচী মাংসৰ আঞ্জাকণনো কেনেকৈ বনাইছোঁ তাকেই চাওঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া মই মিক্সাৰ বাতিটোত এয়া বিলাহী, আদা, নহৰু আৰু পিঁয়াজ, জলকীয়া কেইটামান এয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইফালে মাংসখিনি মই এয়া ধুই ল'লোঁ। এইফালে এয়া এইখিনি গ্ৰাইণ্ড কৰি হৈ গৈছে। এখন কেৰাহীখন পাতি লৈ ইয়াতে তেল দি দিলোঁ। লগতে আলুখিনি মই প্ৰথমে ফ্ৰাই কৰি ল'ম। এইফালে এয়া ফ্ৰাই কৰি হৈ গ'ল। ইয়াতে তেলত মই এয়া তেজপাত দুখিলা আৰু পিঁয়াজ অকণমান দি দিছোঁ। পিঁয়াজ যিহেতু মই গ্ৰাইণ্ড কৰি থোৱা আছে। এইফালে মছলা দিলোঁ মই জিৰা, ধনিয়া, মিট মছলা, কাশ্মীৰী ৰেড চিলি আৰু হালধি, এইখিনি গোটেইখিনি দি এতিয়া মাংসখিনি মই দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মই লৰাই ল'ম। ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া মই অকণমান সিজিবলৈ দিলোঁ। ইয়াতে এতিয়া গ্ৰাইণ্ড কৰি থোৱা টমেটো চচ এইখিনি গোটেইখিনি মই দি দিলোঁ। এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিম। এইফালে মাংসখিনি অকণমান সোৱাদ মই আলু কেইপিচ দি দিছোঁ, যিহেতু আগতে ফ্ৰাই কৰি থৈছিলোঁ। এতিয়া ইয়াতে মই পানী দি দিম। ইয়াতে মই এয়া গৰম মছলা দি দিছোঁ। এইখিনি মোৰ এয়া মাংস ৰেডি হৈ গ'ল। ইয়াতে মান ধনিয়া পাত অকণমান দি দিছোঁ। এইফালে এয়া মোৰ ৰেডিয়ে হৈ গ'ল। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট